Hello everyone, welcome to our channel CUISINE Fusion. আজি মই আমাৰ ঘৰৰ পাছফালে কৰা পিকনিকৰ এটা সৰু ভিডিঅ' লৈ আহিছো। আগৰ দৰেটো নদীৰ পাৰত ভিৰৰ মাজত গৈ পিকনিক কৰা অৱস্থাত বৰ্তমান নাই আমি। আহকচোন চাও 2021 ৰ 1 জানুৱাৰীত আমি কি বনাই খালো। প্ৰথমতে আমি বনাবলৈ লৈছো মটৰ পনীৰ। এই মটৰ পনীৰটো পিয়াজ আৰু নহৰু নিদিয়াকৈ বনাইছো। আলুকেইটা হাফ ফ্ৰাই কৰি লৈছো। বহুতো লোকে সপ্তাহত এদিন নিৰামিষ খাই পিয়াজ নহৰু ব্যৱহাৰ নকৰে। তেখেতসকলে এনেদৰে নিৰামিষ মটৰ পনীৰটো বনাই খাব পাৰিব। গ্ৰেভিটো বনাবৰ কাৰণে কাজু, জালুক, কেঁচা জলকীয়া, মটৰ আৰু বিলাহীখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লওঁ। পিচি লোৱা মছলাখিনি তেলত দি দিছোঁ। মছলাখিনি ভাজি হোৱাৰ পাছত যেতিয়া কেৰাহীৰ তলত লাগিবলৈ ল'ব তেতিয়া গৰম পানী দি দিম। এয়া সোৱাদ অনুসৰি নিমখ, হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, গৰম মছলা। মটৰ কেইটামান গোটাকেও এড কৰি দিম। গ্ৰেভিটোত উতল আহিছে, এতিয়া আমি পনীৰখিনি দি দিম। লগতে ফ্ৰাই কৰি ৰখা আলুখিনিও দি দিম। আৰু শেষতটো ধনিয়া পাত দিমেই আমি। এয়া আমাৰ নিৰামিষ মটৰ পনীৰ বনি ৰেডি। নেক্সট আমি বনালোঁ বইল্ড পৰ্ক। তেল নিদিয়াকৈ প্ৰথমে মাংসত থকা পানীখিনি শুকুৱাই লৈছোঁ। মাংসৰ পৰা যেতিয়া তেল ওলাবলৈ ল'ব তাত আমি দিম পিঁয়াজ, বিলাহী আৰু আলু। এইখিনি যদিও আমি তেলত দিছোঁ বেছি সময় নাভাজো, লগালগ আমি গৰম পানী দি দিম। পানীখিনি দিয়াৰ পাছতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। 15 মিনিটৰ কাৰণে কভাৰ কৰি দিম। আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট দি দিছোঁ। আকৌ 15 মিনিটৰ কাৰণে কভাৰ কৰি দিম। শেষত আমি কেইখিলামান মান ধনিয়া দি দিছোঁ। মান ধনিয়াখিনি আমি কাটি দিয়া নাই, দীঘলকৈ দিছোঁ। যিহেতু বইল কৰিলে পাতখিনি এনেকৈও কামুৰি খালে ভাল লাগে। এয়া আমাৰ বইল পৰ্কটো ৰেডি হৈ গ'ল। পিটিকা বনাবৰ কাৰণে কেইটামান বিলাহী আৰু আলু পুৰি লৈছোঁ। আলু বিলাহী কেইটা পুৰি ৰেডি হৈ গ'ল। লগতে কেইটামান জলকীয়াও পুৰি লৈছিলোঁ। এয়া এতিয়া আমি পিটিকি লওঁ।
খৰিকাত দি পুৰি খাবৰ কাৰণে আমি কেইটামান পৰ্ক পিচ বেলেগ কৰি ৰাখিছিলোঁ। এইখিনি এতিয়া মেৰিনেট কৰি ল'ম। প্ৰথমতে আমি দিছোঁ মিঠাতেল, তাৰ পাছত সোৱাদ অনুসৰি নিমখ, ৰেড চিলি পাউডাৰ, ব্লেক পেপাৰ পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা আৰু হালধি পাউডাৰ। মেৰিনেট কৰা পৰ্কখিনি আমি কুকাৰত বইল কৰি ল'ম। পানী একেবাৰে কম দিম। তিনিটা চিটি মৰাৰ পাছত আমি মাংসখিনি উলিয়াই জুইত পুৰিম। পিকনিকত যিহেতু গান বাজানা হয়েই, তাতে আকৌ আমাৰ ভাইটিও নতুনকৈ গিটাৰ বজাবলৈ শিকিছে। চ' আমি অলপ ৰিকুৱেষ্ট কৰিলোঁ তাক বজাই শুনাবলৈ। আপোনালোককো শুনাই দিছোঁ অলপ। বহুত সোনকালে সামৰণি মাৰিলেই। যি কি নহওক, এইফালে আমাৰ পৰ্কখিনিও পুৰি হৈ গ'ল। খানা বাহিৰত খোৱা নাই, আমি ভিতৰতে খাইছোঁ। এয়া আমাৰ 1 জানুৱাৰীৰ থালিখন। দালি বনোৱাটো দেখুওৱা নহ'ল। দালিখিনি আমি বাহিৰৰ জুইত নহয় ভিতৰতে বনালোঁ। আজিৰ মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদিহে চাই ভাল লাগিল তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।